হাই গাইছ, আমি এতিয়া বৰ্তমান শ্বৰ্ট ফিল্ম এখন বনাবলৈ গৈ আছোঁ। লগৰ কেইজনমান আহি আছে, আহি পাব এতিয়া, ৰৈ আছোঁ। তাই ভাবিলোঁ ব্লগ অলপ বনাই দিওঁ বুলি ব্লগ বনালোঁ। আপোনালোকে চাই থাকিব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই কথা এটাৰ কাৰণে লাইভ আহিবলগীয়া হ'ল। লাইভ আহিছোঁ মানে কিহৰ কাৰণে, ইমান কষ্ট কৰি বনাওঁ ন, দিন ৰাত মানে কষ্ট কৰোঁ, ৰ'দ বৰষুণ নাজানো, কষ্ট কৰি বনাই থাকোঁ ভিডিঅ'বিলাক। আৰু লগৰ বন্ধুবিলাক বান্ধৱীবিলাক চবে চাই, বহুতে ভাল পায়, চায়ো ভাল পায়। ধৰ নাচিব কৰিব নাজানো বা তেনেকৈ বনাই আছোঁ, হাঁহক বা মাতক ন, তেনেকৈ বনাই গৈ আছোঁ। ৰাইজে ভাল পাইছে, ভাল হ'লে বহুতে কয় ভিডিঅ' বনাইছে ভালকৈ বনোৱা, ভাল হৈছে, তেনেকৈ কয়। ভাল লাগে ন, মনটো তেনেকৈ ক'লে ভাল লাগে। ৰাইজে যাতে মোক ছাপোৰ্ট কৰে, তেনেকৈ যাতে আগুৱাই যাবলৈ সাহস দিয়ে, সেইটো কাৰণে মই মানে বনাই আছোঁ, বনাই থাকিম, জীয়াই থকালৈকে বনাই থাকিম। আৰু আপোনালোকে চাই থাকিব, চাই মানে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোৰ নাম জানেই নহয় জানো, চবেই জানে। আৰু বহুতে মোক ছাপোৰ্ট কৰিছে আৰু বহুতে আগুৱাই গৈছে, কিন্তু আপোনালোকৰ কাৰণে বহুতখিনি আগুৱাই গ'লোঁ। আপোনালোকে মৰম চেনেহ দি থাকিব। মই লগৰজনৰ কথা কৈ আছিলোঁ যে কেমেৰামেনটো চিনি পাই চবেই নহয় জানো, সেইজন কেমেৰামেন। আৰু লগৰ ছোৱালীকেইজনী উলিয়াই লওঁ আকৌ, তাৰপিছত চাই থাকিব আপোনালোকে। আমি এতিয়া বৰ্তমান ঘৰৰ পৰা ওলাইছোঁ। লগৰজনী কি খাই আছে দেখিছেই নহয়, চিখ ভাল পায়, ল'ৰাজন চিখ খাই ভাল পায়, হাঁহি দিয়া। এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ। এই লগৰজনীয়ে গাড়ী ষ্টাৰ্ট দি আছে, এতিয়া যাব ওলাইছোঁ আমি। চাই থাকক। এই আমাৰ নাচনীকেইজনী আহি পাইছে, আপোনালোকক দেখুৱাই আছোঁ। এতিয়া শ্বৰ্ট ফিল্ম বনাম বুলি আহিছিলোঁ, শ্বৰ্ট ফিল্ম বুলি আজি নবনাই। আৰু মানে দিনটো ডাৱৰীয়া যায়, সেইটো কাৰণে নবনাই, মানে কাইলৈ বনাব বোলে। সেয়া চিনাকি কৰি দিছোঁ, এইজন ৰীমা। নমস্কাৰ দিয়া। এতিয়া চুমি মেইন ছোৱালী দুইজনী মেইন ছোৱালী, দেখিছেনে? আমাৰ জমনি অলপ উঠিছে, জমনিখন কৈ দিয়া। বহুত গৰম দিছে, মানে এতিয়া পানী পৰঠা চিঙৰা খালোঁ, খাই কৈ হ'ল বৰ্তমান। এতিয়াও মানে শ্বুটিঙত মানে গান বনাম আৰু এতিয়া চাই থাকিব আপোনালোকে। এইটো হ'ল আমাৰ নুম নাইকিয়া বইলা, এইজনী মেইন ছোৱালী, এইটো কি চাই আৰু এইজনী মেইন ছোৱালী, এইফালে চাই দিয়া, দেখিছেনে? এতিয়া আমি বৰ্তমান গান চিলেক্ট কৰি আছোঁ। এইটো কেমেৰামেন হ'ল, বহুত মোৰ এইটো প্ৰিয় বন্ধু আৰু, মাৰিলেও কৰিলেও মানে মোৰ লগতে থাকিব। আহি হাই গাইছ, শ্বৰ্ট ফিল্ম এখন বনাবলৈ আহিলোঁ। শ্বৰ্ট ফিল্মখনত অভিনয় কৰিম, 4জনমান কৰিম, মানুহ 4জনমান হ'ব। শ্বৰ্ট ফিল্মখনৰ নাম এতিয়া নিদিওঁ বা অভিনয় কৰি লওঁ, অভিনয় কৰাৰ পিছত নামটো দিয়া হ'ব। আপোনালোকে চাই থাকিব, চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোৰ নাম জানেই, RS মিউজিক মাৰি দিব, আহি যাব। আৰু আপোনালোকে বহুত সহায় কৰিছে বা বহুত মোক আগুৱাই যাবলৈ কাৰণে সাহস দিছে, মৰম দিছে, চেনেহ দিছে, সেইটো কাৰণে ভাল লাগিছে। তেনেকৈ যাতে মোক আগলৈকে যাতে মৰম চেনেহ এনেকৈ দি থাকিব। থেংক ইউ।